হাঁহি দুটা বুজি পাওঁ বাকীখিনি পিছত নে নিঞ্জু কি কোৱা আজি অকণমান বতৰটো ডাৱৰীয়া আৰু এয়া ভগৱানক চিন্তি শ্বুটিঙলৈ বুলি ওলালোঁ আশীৰ্বাদ কৰিব আজিৰ দিনটো যেন ধুনীয়াকৈ যায় আৰু শ্বুটিঙত ক'ত কেনেকৈ হয় মই আপোনালোকক আজি দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু পেজটো ফ'ল' কৰি থ'ব নেক্সট ভিডিঅ'ৰ কাৰণে যদি ভাল পায় ব'লক আৰম্ভ কৰোঁ যাত্ৰাটো যাম 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 আৰু গোটেই চাৰিওফালে গণেশগুৰি শ্বুটিঙৰ পৰা গৈ মোৰ শহুৰ দেউতাৰ বাবে কিবা এটা অকণ ঔষধ পঠিয়াব লগা আছিল DDTC কুৰিয়াৰ পঠিয়াই দিলোঁ তাৰপিছত আকৌ গাড়ীখন লৈ মই শ্বুটিঙৰ ফালে ৰাওনা হ'লোঁ ট্ৰেফিক জাম ৰাতিপুৱা সময়তে তাৰ পৰা আহিলোঁ গাড়ীখন থ'বলৈ অকণমান জেগা নাছিল হাই কুণাল দা হেল্ল' এনিৱেজ তাৰপিছতে মেকআপ ৰুমৰ ফালে সোমাই গ'লোঁ অকণমান ধেমালি ধুমুলা কৰিলোঁ ইয়াতে আমাৰ আজি শ্বুটিং আছে এইটো আমাৰ ষ্টুডিঅ' এইটো মেকআপ ৰুম ইয়াতে শ্বুটিং হয় আৰু আমাৰ মেইন অফিচ উলুবাৰীত আছে সকলোৱে জানে তাৰপিছত মেকআপ ৰুমলৈ সোমাই গৈ অকণমান মোৰ ফ্ৰেণ্ডবিলাকৰ লগত ধেমালি সেইকাৰণে মানে মোবাইলটো ধৰিয়ে আহিছোঁ মানে এয়া লুম লুম অ' চৰি কুমকুম লুম 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 এইফালে এয়া মাইনু বা এইফালে আমাৰ এয়া অহংকাৰী ছোৱালীজনী তোৰ 27-28 তাৰিখে এপ্ৰিলৰ এইটো এটা ইয়াতে এনেকৈ আমাৰ গাড়ী চাড়ী ৰখা হয় আৰু ইয়াতে গাড়ী ৰাখিলে একদম বহুত দিগদাৰ হয় তো উপায়টো নাই ৰাখিব লাগিব এনেকৈ লাইনকৈ গাড়ী ৰাখা দেৰিকৈ অহা ছোৱালীজনী অফিচলৈ সংগীতা আহিলি ভাল তোৰ বৰ সোনকালে পালেহি তাৰ পৰা মৰমৰ ইনুবা মৰমৰ গীগিতাৰ সৈতে এনেকৈ অকণমান চাহ খালোঁ ৰাতিপুৱাটো এনেকৈয়ে আৰম্ভণি হৈ গ'ল তাৰপিছত মোক ফোন কৰি মাতিলে যে তোমাৰ এতিয়া শ্বুটিং আছে তুমি আহি যোৱা তাৰ পৰা মেকআপ ল'লোঁ আমাৰ মৰমৰ লক্ষ্মীৰ হাতেৰে আৰু ওচৰতে নাহৰো বহি আছিল ধুনীয়াকৈ মেকআপ চেকআপ লৈ শ্বুটিঙৰ বাবে সাজু হৈ গ'লোঁ তাৰপিছত আকৌ এনেকৈ শ্বুটিঙত অন্য এটা ৰুমলৈ আহিলোঁ অকণমান নাহৰে লেকচাৰ দিলে ময়ো দিলোঁ এইফালে খগেন দা ডাইৰেক্টৰ ৰাজীৱ দা তাৰপিছতে আমাৰ DOP শইকীয়া দা এনেকৈ আৰু তাৰপিছত আহি গ'ল চাহ আৰু পকৰি এয়া চাহ আৰু পকৰি সন্ধিয়া মানে আবেলি সময়ত তাৰপিছত আকৌ শ্বুটিঙলৈ ওলাই গ'লোঁ আউটডোৰ শ্বুটিং আছিল এয়া মোৰ পিছফালে সীমান্ত বিহাৰী মানে ই আমাৰ চিৰিয়েলখনত এটা ধুনীয়া কেৰেক্টাৰ কৰি আছে সকলোৱে চাই আছে তাৰপিছত এনেকৈ শ্বুটিং কৰিলোঁ আউটডোৰ শ্বুটিং কৰি আউটডোৰ শ্বুটিং অলপ লাইট জ্বলিল আৰু তেতিয়া সন্ধিয়া সময় হ'ল আউটডোৰ এনেকৈ কৰিলোঁ তাৰপিছত আহি ইনডোৰ ইয়াৰ বোলে বহুত দেৰি হৈছে